So hello guys, welcome to my channel Mrs. Korea's Junior channel to আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। আজি এটা নতুন ধামাকা ভিডিঅ' লৈ আহিছো। আজি হৈছে diwali। So guys, diwaliত কি কৰো আৰু ৰংগলী কোট আঁকিব তাকে এটা ভিডিঅ' সৰুকৈ এটা ভিডিঅ' দেখুৱাম। এনেহ'লে বলক আজি আমাৰ ব্লগটো আৰম্ভ কৰোঁ। এইফালে আছে ৰংগলী অঁকা সামগ্ৰীবিলাক, এইফালে আছে ইয়াত আছে ৰং হোলী টনা ৰং এতিয়াও আছে। গাইছ মোৰ মানে খুৰীয়ে বনাই আছে, বলক বেক কেমেৰা দেখুৱাই আছোঁ কেনেকুৱা ধুনীয়া ৰংগলী বনাব বলক। আমার রংগুলি আঁকা কমপ্লিট হয়েছেহিয়ে, আঁকি আছে ধুনীয়াকৈ, ভাল লাগিছে। আপোনালোকে কোনে কোনে আঁকিছে প্লিজ কমেণ্ট ছেকশ্যন জনাবচোন। আমাৰ আৰু অকণমান আছে বাকী, তাৰপিছতে আমি প্ৰদীপবিলাক ৰেডি কৰি ৰাখিছোঁ, সেইবিলাক জ্বলাই দিম। তেন্তে আপোনালোকে ভিডিঅ'টো আগলৈকে চাই থাকিব দেই। এয়া আমাৰ ৰংগুলি আঁকা কমপ্লিট হৈ গৈছে। আপোনালোকে কিন্তু কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব মোৰ ৰংগুলিটো কেনেকুৱা হ'ল আজি। তেন্তে আগলৈকে গৈ থাককচোন, মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব দেই। নমস্কাৰ, প্ৰথমে আপোনালোক সকলোলৈকে দীপাৱলীৰ বহুত বহুত শুভেচ্ছা থাকিল। আজি হৈছে পোহৰ উৎসৱ আৰু আজিৰ এই দিনটোতে আমাৰ প্ৰভু শ্ৰী ৰামচন্দ্ৰই 14 বছৰ বনবাস খাটি সীতা দেৱী আৰু লক্ষ্মণৰ সৈতে ঘৰলৈ উভতি আহিছিল। আৰু সেই দিনটোতে সীতা দেৱী, লক্ষ্মণ আৰু প্ৰভু শ্ৰী ৰামচন্দ্ৰক আদৰিবৰ কাৰণে অযোধ্যাবাসীয়ে সকলো চাফ চিকুণ কৰি আজি আন্ধাৰৰ এই অমাৱস্যাৰ দিনটো পোহৰাই তুলিবৰ কাৰণে গোটেই ৰাজ্যখনতে প্ৰদীপ জ্বলাইছিল আৰু চাৰিওফালে প্ৰদীপেৰে আলোকিত কৰি তুলিছিল। সেইকাৰণে আজিৰ এই দিনটো আমাৰ সমস্ত ভাৰতবৰ্ষতে পালন কৰা হয় দীপাৱলী বুলি, পোহৰৰ উৎসৱ বুলি। আজিও মই মোৰ ঘৰত এইদৰে ভাৰতবৰ্ষৰ সকলোতে যিদৰে পালন কৰা হয়, মোৰ ঘৰতো মই দীপাৱলী মানে অৰ্থাৎ পোহৰ উৎসৱটো পালন কৰিব ওলাইছোঁ। আৰু মই আবেলিৰ পৰাই সম্পূৰ্ণ প্ৰস্তুত চলাইছোঁ, ৰংগুলি আঁকিছোঁ আৰু প্ৰদীপ ৰেডি কৰি ৰাখিছোঁ। আহকচোন কিদৰেনো মই কিহৰ কাৰণে ক'ত কেনেকৈ বন্তি লগাইছোঁ আপোনালোকক অকণ তাকে দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অকণো স্কিপ নকৰাকৈ তেতিয়া বলক। এতিয়া বন্তিবিলাক ৰেডি কৰি থকা হৈছে, আমি ৰেডি কৰি আছোঁ বন্তি। এয়া মই আৰু মোৰ জা, সৰু জা দুইগৰাকীয়ে ৰেডি কৰিছোঁ এইখিনি প্ৰদীপ। ইয়াতে 14 গছি আছে। এই 14 গছ প্ৰদীপ আমি আমাৰ 14 পুৰুষক সুঁৱৰি পেলাই আমাৰ চোতালতে যি ৰংগুলি আঁকিছোঁ তাৰ ওপৰত আমি দিম। ব'লাচোন আমি প্ৰদীপখিনি দি লওঁ। এয়া আমাৰ এইদৰে প্ৰদীপ 14 গছ জ্বলোৱা হৈ গৈছে। আপোনালোক এইদৰে কোনে কোনে জ্বলাইছে মোক কমেণ্ট ছেকশ্যনত প্লিজ জনাব। এয়া মোৰ সৰু জা দেই। তেন্তে মোৰ ভিডিঅ'টো আগলৈকে চাই থাকক, মই কিমানখিনি দেখুৱাব পাৰোঁ আপোনালোকে কমপ্লিট চাব মোৰ ভিডিঅ'টো আৰু কমেণ্টত জনাব মোৰ কেনেকুৱানো হৈছে আজিৰ পোহৰ উৎসৱটো। ঘৰখন সজোৱা কেনেদৰে মই সজাইছোঁ, কেনেকুৱা হৈছে আপোনালোকে মোক জনাব নাপাহৰিব। এয়া আমি 14 পুৰুষক সুঁৱৰি বন্তি লগোৱা এইমাত্ৰ শেষ হৈছে আমাৰ লগাই। চাওকচোন কিমান ধুনীয়া লাগিছে এইদৰে লগাওঁতে। আৰু আপোনালোক কোনে কোনে এনেকৈ 14 গছি প্ৰদীপ লগাইছে মোক কমেণ্টত জনাব প্লিজ। তেন্তে বলক মোৰ ভিডিঅ'টো আগলৈকে চাই থাকক। ঘৰলৈ সোমোৱা মুখ্য দুৱাৰতো আমি এইদৰে 2 গছি প্ৰদীপ লগাইছোঁ। এয়া অকণ চিকপিক টাইপ লগাইছোঁ ঘৰত। আৰু এয়া সন্মুখৰ দৰ্জাটো এইদৰে গ্ৰিলৰ ওপৰত 2 গছি প্ৰদীপ আৰু সন্মুখৰ পকাত 2 গছি প্ৰদীপ লগোৱা হৈছে। গেটৰ সন্মুখত তুলিছে।
birthday to তাড়াতাড়ি বলে তো আসতে পূজা রকম ফোড়া হাই এভৰিৱান আজিলৈ মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু মই যে আজি প্ৰদীপ লগালোঁ আৰু ঘৰত যে তিনি চেট লগালোঁ এই ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু এইদৰে কোনে কোনে লগাইছে সেইটোও মোক জনাব এইদৰে আপোনালোকে মোক সকলোৱে মৰম দি যাব ভৱিষ্যতে আগবাঢ়ি যাব পাৰোঁ পুনৰবাৰ মই এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আগবাঢ়ি